আমাৰ আজি ইহঁতি চব চুমকিহঁতৰ ঘৰলৈ যাব। মোকো লগ ধৰিছিলে। ইমান দূৰ বাট মই নোৱাৰোঁ পাই যাবলৈ। গাড়ীত বহি বহি যোৱালে আৰু মোৰ কঁকালটো একদম থ লাগিবগৈ। নাযাওঁ আৰু এতিয়া। কৰা ওলাই হৈছেনে? ওলাই আছে, আহিব ৰ। মাইকী মানুহ এইবোৰ মেকআপ চেকআপ কৰোঁতে দেৰি নহয় জানো? আমাৰ সময়ততো এইবিলাক মেকআপ চেকআপ একো নাছিলেই। যেনেকৈ থাকোঁ তেনেকৈ গুচি যাওঁ ক'ৰবালৈ। এতিয়াহে এইবিলাক ওলাইছে। লিপষ্টিক, আইলাইনাৰ নে পাইলাইনাৰ বুলি যে কয় যে চকুত লগাই, সেইবিলাকতো আমাৰ টাইমত নাছিলেই। হেৰি ৰূপমহেঁত হেৰি টাউনত আহি পিনি ৰৈ আছে আমাৰ কাৰণে। সিহঁতি ৰাস্তা চাস্তা চিনি নাপায় নহয়। অ' দেতা, মাহঁত আহি আছে ৰ'বা। এই কিবা মেখেলা চাদৰ পিন্ধি আছে। অ' শুনটো, তই যে একেযোৰ কাপোৰকে পিন্ধিলি ঘৰত পিন্ধাযোৰ, বেলেগ এযোৰ পিন্ধিব নোৱাৰিলি? হয় পাই, একেযোৰ কাপোৰকে পিন্ধি থাকক, বেলেগ এযোৰ কাপোৰ পিন্ধিব নোৱাৰিলি? মোৰ এইযোৰ কাপোৰ পিন্ধিয়ে ভাল লাগে, বেলেগ কাপোৰবোৰ বৰ বেয়া পাওঁ। মোৰ এইযোৰ ফেভৰেট কাপোৰ হয়, মই এইযোৰ পিন্ধি যাম। যি ভাল দেখো কৰি থাক। হ'লনে চুমকি ওলাই? অ' মহা হ'ল। বৰ ধুনীয়াজনী লাগিছে অ' চুমকি। হয় নেকি আইতা? হ'ল ব'লক যাওঁ। কৃষ্ণহে বুলিলো আৰু ওলাওঁতে ইমান দেৰি কৰিব লাগে নে? ৰূপমহেঁত অথনিৰ পৰা হেৰি টাউনতে ৰখি আছে। মই অথনিতে গাড়ীও মাতিলোঁ, গাড়ীখনো আহিলে। এই মাইকী মানুহৰ ঢেৰ কামো, ইটো সিটো কৰোঁতে নহয়গে, সেইকাৰণে দেৰি হৈছে। ব'লক। মায়েচোন একেবাৰে ছানগ্লাছ লগাই ল'লা। বাহিৰত যিহে গৰম, ইমান ৰ'দ দিছে, সেইকাৰণে লগাই লৈছোঁ, নহ'লে চকু মেলিবই নোৱাৰি নহয়। হ'ব ব'লা এতিয়া। চুমকি ব'লা, গাড়ী ৰখি আছে। অ' মা আমি যাওঁ দেই, এই ভাত বনাই থোৱা আছে, তই বাঢ়ি পিনি খাবি। অ' মা আমি যাওঁ। হেৰি কি বুলি কয়, ভাত চাত চব বনাই থোৱা আছে বাৰু। যদি দেৰি হয় নহয়, ৰাতি আপুনি নিজে সেই কেইটামান উঠাই খাব আৰু। ডিম আছে তাতে, সেই বইল কৰি ল'ব। হ'ব তহঁতি যা, ভালকৈ যা, মই এই বনাই ল'ম বাৰু। আইতা মোক আশীৰ্বাদ দিয়ক, যাতে আজি দিনটো গোটেই ভালে কুশলে যাওক আৰু। অ' যা ভালকৈ যা দেই, চব ভাল হ'ব যা। ঠিক আছে আইতা, আমি যাওঁ। যা। আইতা যাওঁ দেই, ভালকৈ থাকিবা। যা উৎপাত নকৰিবি আকৌ দেই। সেইফালে কিন্তু বহুত ডাঙৰ পুখুৰী আছে, নাযাবি আকৌ সেইফালে। একদম ঠাণ্ডা মুণ্ডাকৈ থাকিবি। হ'ব আইতা। মইনো কি কৰিম এতিয়া, টিভিটোকে চাই থাকোঁ আৰু। ৰুমত থাকিলে মানে একদম ঘৰত উৎপাত কৰি থাকে নহয়। অকলে থাকি পিনি বেয়াই লাগিব পাই। অ' এইটো পানীৰাম নহয়নে? বজাৰৰ পৰা আহিলি? অ' ৰখেশ ককাইদেউ, বজাৰৰ পৰা আহিছোঁ। বোৱা ঢেৰ বজাৰ কৰিলিচোন তই আজি। হেৰি মানে মোৰ ছোৱালীজনীক আজি চাবলৈ ল'ৰা ঘৰৰ মানুহ আহিব। মানুহ ঢেৰ আহিব বোলে, তাকে বজাৰ কেইটামান কৰি আহিলোঁ। অ' তোৰ ছোৱালীজনীক দিবলৈ হ'লেই নেকি? এতিয়া ঘৰত এনেহে আছে, ডিগ্ৰীটো শেষ কৰি পিনি। এতিয়া ল'ৰা এটাই পচন্দ কৰিছে বোলে, সেইকাৰণে দিয়ে দিওঁ আৰু। অ' ভাল ল'ৰা পাইছ যদি দিয়ে দে আৰু। বিয়াখনলৈ মাতিবি কিন্তু, নমতাকে নাথাকিবি। ৰখেশ ককাইদেউ কি কথা কয় অ'? কিয় নামাতিম বিয়ালে? আপোনাক আৰু নেমাতিম নে? মাতিম। আজি তাকেই ল'ৰাটো মাক বাপেক আহিবহে, কি বা হয়। ভাল হ'ব, চিন্তা নকৰিবি। ঠিক আছে বাৰু, তই যা, মই ঘৰ পালোহি। মনটো ভালো লাগিছে, বেয়াও লাগিছে। ছোৱালীজনী পাই গুচি যাবগে নহয় বেলেগ এখন ঘৰলে। দুখ নকৰোঁ, তাই ভাল ল'ৰাই পাইছে। যাওঁ পাই, গাঁৱৰ মানুহকেইজনী আহিলেই চাগে শাক দিবলৈ। আমাৰো সেই মিনতিহঁতৰ গোটটোৱে ৰুই শেষ কৰিলে। তহঁতৰ চবৰে খেতি উঠিলে, মোৰহে কেতিয়া উঠে জানো। এই মামনি ক'লে বোলো, আমাক ইয়াত বহাই থৈ পিনি নিজে ভিতৰত সোমাই আছেগে যে। তাকেহে পাই। অ' মামনি ভিতৰৰ পৰা নোলোৱাই হ'লি যে। তই যে ভিতৰত সোমালিয়ে আৰু নোলোৱা হ'লি যে আমাক ইয়াত বহাই পিনি। তহঁতলৈ মই চাহ অকণ দিছোঁ, তাতে লাগি আছিলোঁ, ৰ। অ' হয় নি? পিছে ভিতৰত আৰু কি বস্তু আছে উলিয়াই দে আকৌ, কাটি থাকোঁ। আলু, পিঁয়াজ, আদা, নহৰু এইবিলাক গুচাই থৈ দিওঁ আকৌ। অ' পাই, যি আছে চব উলিয়াই দে। আমাৰ এইজন আকৌ অথনিতে বজাৰ কৰিবলৈ গ'ল নহয়, এতিয়ালৈকে আহি পোৱাই নাই, দেখিছনে? বজাৰ কৰিয়ে অহা নাই, আমি মানে সোনকালে পালোহি। মই চাহকণ আনোগে, তাৰপিছত কৰিবি আৰু কাম। খাই ল প্ৰথমতে। হয় পাই, খায়ে লওঁ, যা আনগে। সিহঁতৰ সপাই আৰু আলহী আহিছে, ভিতৰত বৰ ধুনীয়া ছোৱালী কেইজনীমান দেখিছোঁ পাই। পিছে ল'ৰাটোৱে বোলে ডক্টৰ কৰে বুলি শুনিছোঁ, হয়নে? ডক্টৰ কৰে, বৰ ধনী মানুহৰ ঘৰৰ ল'ৰা। ভালেই হৈছে পাই, আমাৰ চুমকিও বৰ ঠাণ্ডা মুণ্ডা ছোৱালী নহয়।
সৰুৰ পৰাই মাকে ইমান কষ্টত ডাঙৰ দীঘল কৰিলে দুইটাকে। তাকেহে বেয়া লাগে সেইবিলাক কথা ভাবিলে মানে এতিয়া। আগতে মামনিয়ে সিহঁতৰ দুইটাকে বুকুচাত তুলি তুলি কমটি মাটি ৰুৱেগে নে? সঁচাকে পাই বৰ কষ্ট হ'ল পাই মানুহজনী। আমিও কিনো কথাবোৰ উলিয়াইছো চাচোন। এই হাঁহকেইটা চম্পাহঁতৰ নেকি বাৰু? আমাৰ হাঁহ। মিনতিহঁতৰ গোটেই হাঁহখিনি বগা নহয় জানো? গোটেইকেইটা বগা পাই। আমাৰ পুখুৰীতে গা ধুব যায় ইহঁতি। যেতিয়া গোটেইকেইটা জাক পাতি যায় নহয়, দেখিবলৈ ইমান যে ধুনীয়া লাগে। এইকেইটাই যে মোৰ শান্তি নাইকিয়া কৰিছে আৰু। মোৰ চোতালখন পিছফালে গোটেই হাগি কৰি মানে অৱস্থা নাইকিয়া কৰি থয়, কৈছো নহয়। এতিয়া বেচিবলৈও দামবোৰ যিহে কম, যেতিয়া দাম বাঢ়িব তেতিয়া বেছি দিম। আইঅ হয়নে? এতিয়া কি দাম কমি আছে নেকি? এজনী মোক দিবিচোন, খাবলৈ লৈ যাম। বহুত দিন হ'ল হাঁহ খোৱা নাই। ল'ৰাটোৱে যে বহুত দিনৰ পৰাই কৈ আছে হাঁহ এটা খাওঁ বুলি, কিন্তু ইমান গৰমত এইবোৰ হাঁহ খোৱা ভাল নহয় নহয়। সেইকাৰণে মই খোৱাই নাই এইকেইদিন। লৈ যাবি দাম বাঢ়িলে মানে মই বেচিম বুলিয়ে আছো। ধানো কমটি খাই বুলি ভাবিছ নেকি সিহঁতি? এইবাৰে লাষ্ট আৰু নোপোহো আৰু হাঁহ চাহ। নাই এবাৰ হাঁহৰ বিজনেছ নকৰোঁ আৰু। এবাৰ ছাগলী পুহিম বুলিহে ভাবি আছো। এইকেইটা বেচি পিনি ছাগলী এজনীহে কিনিম। তহঁতি বহিছনে? মোৰ প্ৰায় বজাৰৰ পৰা অহা দেৰিয়ে হ'ল। হেৰি, বজাৰৰ পৰা আহি থাকোঁতে ৰকেশৰ ককাইদেউক লগ পালোঁ। জানেই নহয় চাগে, সেইজনক লগ পালে মানে কিমান দেৰি কথা পাতিবলগীয়া হয়। মিনতিয়ে কিবা চাহ বনাই আছে নেকি? চাহ খাই হোৱাৰ পিছতহে বোলে সেই শাক পাচলিবোৰ কাটিবলৈ কৈছে। ঠিক আছে, আপোনালোক বহক দেই, মই সেই গাটো তিয়াই আহোঁগৈ। গমেই নাপাওঁ নহয় মই। ঐ, এই কেতিয়া চাহ দিয়ে ঠিক নাই। সেই তাত কোমোৰা দুটা দেখিছোঁ, কাটি থাকোঁ নহ'লে এনেকৈ থাকিলে ইফালেও নহ'ব সিফালেও নহ'ব, পিছত দেৰি হ'বগৈ।